নমস্কাৰ বন্ধুসকল, কি খবৰ? মই পল আৰু আপোনালোকে চাই আছে মোৰ আৰু আপোনালোকৰ মৰমৰ ইউটিউব চেনেল এলেক্স পল। নমস্কাৰ বন্ধুসকল, মোৰ প্ৰথমটো ভিডিঅ'তে কৈ দিছিলোঁ যে মোৰ সকলো ভিডিঅ' এণ্টাৰটেইনমেণ্ট প্ৰপ'জেলৰ কাৰণে বনোৱা হ'ব আৰু কোনো যাতে পাৰ্চনেলি নলয়, সম্পূৰ্ণভাৱে এনজয় কৰে। বন্ধুসকল, আজি এনেকুৱা এজন ৰোষ্টাৰৰ কথা ক'বলৈ উলিয়াইছোঁ যিজনে ৰোষ্টৰ নামত পাৰ্চনেল কথা কৈ মানুহক গালি পাৰিব বিচাৰে। ঠিকে ধৰিছে, আপোনালোকে থাম্বনেইলতো দেখা পাইছে, আমি ক'বলৈ গৈ আছোঁ নগাঁও ৰোষ্টাৰ বয়ৰ কথা। আহক আজি ফালনটো আৰম্ভ কৰোঁ। মোৰ নিচিনা হয়তো আপোনালোকৰ বহুতৰে মনত এটা কুৱেশ্যনে আহি আছে যে বিকাশ আমিন আৰু পূৰ্বালীৰ মাজত কিবা লিলি চলি আছে নে? মোৰ নিচিনা সকলোৱে বেলেগৰ পাৰ্চনেল কথাত মাথা মাৰি নাথাকে। নহয় মানে অলপ দিনৰ আগত পূৰ্বালীয়ে বিকাশ আমিনক ইমান লেতেৰাকৈ গালি দিলে, এতিয়া আকৌ সেই বিকাশ আমিনে পূৰ্বালীৰ লগত গা গেলাই আছে। এই সঁচা কথা কওঁ না, দুটাৰ মাজত লিলি চলি আছে ন? হয়তো কিবা থাকিবও পাৰে বা নাথাকিবও পাৰে, কিন্তু তিনিটাৰ পাৰ্চনেল কথাৰ মাজত তই সোমোৱাটো দৰকাৰী নেকি? পূৰ্বালীৰ ইনষ্টাগ্ৰামটো চাবই নোৱাৰি, এই দুইটাৰ মাজত ইলু ভিডিঅ' আৰু ভৰি আছে। কিয় তই আজিলৈকে কাৰো লগত এনেকৈ ভিডিঅ' বনাই পোৱাই নাই নেকি? পূৰ্বালীয়ে বিকাশ আমিনক মনে প্ৰাণে ভাল পায়। এতিয়া আকৌ নকবি মই বিকাশ আমিনক ভাল পাওঁ, তাৰ লগত বিয়া পাতো, পলাই যাওঁ, সেইটো মোৰ কথা। তোৰ তাত মাল মাতিবলৈ কি হ'ল? মোৰ একো নহয়, কিন্তু বিয়া পাতি যাবি হা, পলাই নাযাবি, মাংস পাতিৰ কথা আছে। নহয়, তই ডাইৰেক্ট বিয়ালৈ পাই গ'লি যে সন্দেহত যি টি কথা নকবি, নহ'লে কিলাকুটি মাৰি মোক ৰঙা কৰি দিম। তোমালোকে বাৰু চিন্তা কৰিছেনে পূৰ্বালীক কইনাৰ সাজত কেনেকুৱা লাগিব? হাতীৰ লগত মাখি। বেলেগৰ চেহেৰা কথা কিয় কৈছ? নিজৰে দেখোন কম দামী ভাঙৰ নিচাত চকু ৰঙা হৈ থাকে। ইমানখিনি পাৰ্চনেল কথা কোৱাৰ পিছতো শেষত কি ক'লে আহকচোন শুনো। বাৰু বিয়া পাতক নাপাতক তাহাঁত দুটাৰ সেইটো পাৰ্চনেল কথা, তাত আমাৰ মান মতাৰ অধিকাৰ নাই। তেনেহ'লে ভোট চিদি অলপ আগলৈকে কি কৈ আছিলি? অলপ ধেমালি কৰিছোঁ, বেয়া নাপাবি হা। ধেমালি কৰিব নাজানিলে নকৰিবি। এগালমান চাউড এফেক্ট লগাই দিলে আৰু ভাং খাই পেলাই চকুকেইটা ৰঙা কৰি পেলাই ভাঙৰ নিচাতেই আলবাল বকি থাকিলে এটা ৰ'ষ্ট নহয়। তো মই আজি ভিডিঅ'টো অকলে বনোৱা নাই, আমাৰ লগত ভাই আছে, এতিয়া ভাই ক'ব এইবোৰক কি বুলি কয়। বস্তুকে মই পোৱালিটোক বেয়া বুলি নকওঁ, সি বুজি পোৱা হোৱা নাই, ইয়াক ইউজ কৰা হৈছে। আৰে ইয়াক যোনে এইবোৰ কৰিবলৈ শিকাইছে ন, তাকতো মই কুকুৰ বুলিয়ে ক'ম। ভাই, মোৰ চেনেলত আহি ইমানখিনি কথা কোৱাৰ বাবে ধন্যবাদ। চোলা পিন্ধি নাহে, গম পাইছে নাই? সৰু ছোৱালীৰ ইমান ডাঙৰ ৰঙালাও মই কিন্তু আজিলৈকে দেখা নাই দেই। আৰু তোৰ নিচিনা অভদ্ৰ ৰোষ্টাৰ মই আজিলৈকে দেখা নাই। মই মানে চকুৰ কথা কৈছোঁ, ডাঙৰ চকুৰ দেখিলে ভয় লাগি যায় মোৰ। হয়তো লাগিবই, কাৰণ নিজৰ যে চকুকেইটা কম দামী ভাঙৰ নিচাত সৰু হৈ আছে। আজি এক্সাম আছে 2টা বজাৰ পৰা, তথাপি ভিডিঅ' বনাই আছো। এতিয়াহে তোক আমাৰ নগাঁৱৰ ল'ৰা নিচিনা লাগিছে। তই এই ভিউচিৰিটোৰ ওপৰত আৰু বেছি দীঘল ভিডিঅ' নবনাও। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিবা। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।